গুড নিউজ বন্ধুসকল, এটি ভাল খবৰ আছে। অহা ছেপ্টেম্বৰ মাহৰ 6 তাৰিখ অৰ্থাৎ ৰবিবাৰে তেজপুৰত হ'বলৈ গৈ আছে ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ মিটআপ অনুষ্ঠান। তাত আমি ভাবিব নোৱাৰা সদায় দেখি অহা মোবাইলত দেখি অহা ব্যক্তিসকলক লগ পাম, ভাবিব নোৱাৰা কিছুমান ব্যক্তিক লগ পাম, ভাল লাগিব। আপুনি বাৰু সেই মিটআপ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব বিচাৰেনে? যদি আপুনি সঁচাকৈ ফেচবুকত প্ৰফেশ্যনেল মুডত কাম কৰি আগবাঢ়ি যাম বুলি ভাবিছে, তেন্তে আপুনিও সেই মিটআপ অনুষ্ঠানটোত অংশগ্ৰহণ কৰাটো মই ভাবোঁ জৰুৰী বা প্ৰয়োজন। তেন্তে দেৰি কিহৰ? মই মোৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছএপ নাম্বাৰ দি দিছোঁ। আপুনি মোলৈ মেছেজ কৰি সম্পূৰ্ণ তথ্য লৈ পেলানি আপুনিও সংযুক্ত হ'ব পাৰে। ইতিমধ্যে আমাৰ ফেচবুক হোৱাটছএপৰ গ্ৰুপ এটি ক্ৰিয়েট কৰা হৈছে। সেই গ্ৰুপত আমি সকলোৱে ইজনে সিজনৰ লগত পোষ্টৰ যোগেৰে অৰ্থাৎ ৰিলছ হওক, ভিডিঅ' হওক, পোষ্টৰ যোগেৰে আমি চা চিনাকি হৈ আছোঁ। আপুনিও চা চিনাকি হ'ব পাৰিব। দেৰি নকৰিব, মই মোৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছএপ নাম্বাৰটো দি দিছোঁ। দেৰি নকৰি আপুনিও মোলৈ মেছেজ কৰক। মই সেই গ্ৰুপৰ এজন এডমিন হিচাপে সেই গ্ৰুপৰ সকলো তথ্য আপোনাক সম্পূৰ্ণ সহকাৰে জনাই আপোনাকো সেই হোৱাটছএপ গ্ৰুপত এড কৰিবলৈ মই আগ্ৰহী। যদিহে আপুনি সেই মিটআপ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী, চাওক আমি প্ৰফেশ্যনেল মুডত কাম কৰি যিহেতু আগবাঢ়ি যাম বুলি ভাবিছোঁ, এই মিটআপ অনুষ্ঠানবিলাক আপোনাৰ মোৰ বাবে যথেষ্ট প্ৰয়োজন বুলি মই ভাবোঁ। আৰু সেই মিটআপ অনুষ্ঠানবিলাকতে আমি সদায় দেখি অহা ব্যক্তিসকলক সন্মুখৰ পৰা লগ পাম, চিনাকি হ'ব পাৰিম, ইজনে সিজনৰ লগত বন্ধুত্ব কৰিব পাৰিম। অকল মোবাইলত বা অনলাইনত সদায় বন্ধুত্ব কৰি আগবাঢ়ি যোৱাটোৱে প্ৰফেশ্যনেল মুডত কাম কৰি সফল হ'ব নোৱাৰি। সুন্দৰকৈ সফল হ'বলৈ হ'লে আমি সম্পূৰ্ণৰূপে ফিজিকেলি মানুহবিলাকক আমি সন্মুখৰ পৰা দেখিব লাগিব, চিনাকি হ'ব লাগিব, পৰিচয় হ'ব লাগিব, তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম। ইতিমধ্যে আমাৰ হোৱাটছআপ গ্ৰুপ এটি ক্ৰিয়েট কৰা হৈছে। সেই হোৱাটছআপ গ্ৰুপত আমি ইজনে সিজনৰ লগত চা চিনাকি হৈ আছোঁ, বন্ধুত্ব কৰি আছোঁ। তেন্তে দেৰি কিহৰ? আপুনি যদি সেই মিটআপত অংশগ্ৰহণ কৰিম বুলি ভাবিছে আৰু প্ৰফেশ্যনেল মুডত ফেচবুকত কাম কৰি সুন্দৰকৈ আগবাঢ়ি যাম বুলি ভাবিছে, তেন্তে মোৰ ডেছক্ৰিপশ্যনত দিয়া হোৱাটছএপ নম্বৰত যোগাযোগ কৰি আপুনিও সেই গ্ৰুপটোত সংযোগ হৈ লওক। সংযোগ হোৱাৰ লগে লগে আপুনি ব্যক্তিসকলৰ লগত চিনাকি হ'ব পাৰিব। আপোনাৰ পষ্টবিলাকত লাইক কমেণ্টো কৰিব। যেনেকৈ আমি ইতিমধ্যে সেই কাৰ্যসূচী হাতত লৈ ইজনে সিজনক সহযোগিতা কৰি আছোঁ। মই এনকেজিয়ে সম্পূৰ্ণ তথ্য সহকাৰে আপোনাক, যিহেতু আপুনি মোক হোৱাটছএপৰ নম্বৰত মেছেজ কৰাৰ লগে লগে সম্পূৰ্ণ তথ্য সহকাৰে সকলোখিনি বুজাই দিম। তাৰপিছতনো কিহৰ চিন্তা, নহয় জানো? দেৰি নকৰিব, ডেছক্ৰিপশ্যনত দিয়া নম্বৰত হোৱাটছএপ কৰক। ধন্যবাদ।